So guys, welcome back to my YouTube channel AXOMIYA VLOGS. So friends, এইটো চেনেলৰ ব্লগৰ কিন্তু মানে আজি কৰিব যায় আছো প্ৰেংকটো কাৰ লগত কি হ'ব থাম্বনেল চাইটো আপোনালোকে সবে গমে পাইছে আৰু ভিডিও ইফালে লাগি আছে গম পাইছে। সো এতিয়া আমি ফোনটো কৰিব চেষ্টা কৰিম, ফোনটো কৰি লও, ৰিসিভ কৰে নকৰে নাজনো, একদম মানে স্ক্ৰিপ্টেড নহয়। নাম্বাৰটো মানে কিবাকে কালেক্ট কৰিলো, কৰি কিনে এতিয়া মানে ফোন কৰিম বুলি ভাবিছো। গালি যদি খাৱাৰ এইটো ৰিস্ক নাই। সো ফ্ৰেণ্ডছ, এতিয়া মানে বেলেগ একো নকৰো, ফোনটো কৰি লও আগতে আহক। हेलो हेलो हो চিনি পাইছানে? কোনে কৈছা? কোনে কৈছা মানে কলেজত যে আমি একেলগে পঢ়িছিলো। কোৱা মানে ধৰিব পাৰিছা কোন? এনেকে ধৰিবতো পাৰা নাই। ধৰিব পাৰা মানে তুমিতো জানাই, তুমি সদায় ফাৰ্ষ্ট বেঞ্চত বহিছিলা বা মই তোমাৰ পিছফালে বহিছিলো। এতিয়া কোন তুমি গম পাইছা? তুমি সেই লাষ্ট বেঞ্চাৰটো আছিলা নেকি? সেইটোৱে ধৰিব পাৰা তুমি। কি ভালনে? বাকী ভালে আছো দিয়া, তোমাৰ কোৱাচোন? মোৰ ভাল দিয়া। চাকৰি পালা বোলে? হে চাকৰি মানে এটা পাইছিলো, এতিয়া এৰি দিলো। এতিয়া মানে ব্ৰইলাৰৰ ফাৰ্ম এখন আছে। ভালেই দিয়া, ব্ৰইলাৰ ফাৰ্মো আজিকালি বহুত চলে। পিছে তোমাক যদি কেতিয়াবা লাগে কবা আৰু। নাই মইতো সদায় ব্ৰইলাৰ খাওঁ, তোমাৰ পৰা আনিম দিয়া। তুমি ডিছকাউণ্টত দিয়া কৰিবা? ডিছকাউণ্টত দিম, অবভিয়াছলি দিম ডিছকাউণ্টত, যাতে একে লগৰে হয় ন। ইচ্ছা কৰিলে লগ বুলি ফ্ৰীতেও দিব পাৰা। পাৰি। বাকী তোমালোকে নতুন বিজনেছ এটা কৰিলা গম পাইছো। তাকে আমাক সেইকাৰণে ব্ৰইলাৰ লগা হৈছে। সেইটোৱেতো, সেইকাৰণে ব্ৰইলাৰটো মোৰ পৰা নিলে হ'ল কণ্টেক্টত। বাকীটো আগতেতো মই তাতেই আছিলো মঙলদৈত, বাকী এতিয়া মই ৰঙিয়াত আহিলো। এতিয়া ৰঙিয়াত গ'লা নেকি? ৰঙিয়াত আহিলো। ইয়াৰ পৰা মই কথা নাই, মই ইয়াৰ পৰা পঠিয়াই দিম। ৰঙিয়াৰ পৰা আহিলে ব্ৰইলাৰ কেইটা দেখোন শুকুনা হৈ যাব, শুকাই যাব দেখোন আহোঁতে। শুকাই নাযায় মানে আমাৰ ইয়াতে থাকে ন কিছুমান তেনেকুৱা মানে মেডিচিন তেনেকুৱা দিয়া হয় আৰু, যাতে মানে স্বাস্থ্যটো ভালে থাকে। সেনেকে হলে পাৰি বাৰু। পিছে এটা কথা গম পোৱা? কি কোৱাচোন? গম নাপাও। কলেজত লাইফতে তোমাক এবাৰ প্ৰপ'জ কৰিছিলো যে। সেইটো বাৰু মোৰ মনত নাই। এইটো মনত নাই মানে মই বহুত হাৰ্ড হৈছো। মই কিমান দিন প্ৰপ'জ কৰিলো, কিন্তু এদিনো একচেপ্ট নকৰিলা তুমি। তুমি লাষ্টত বিয়া হৈ গুচি গলা মোক এৰি থৈ। এতিয়া কি তুমি বিয়া হ'ব ছোৱালী বিচাৰি পোৱা নাই নেকি? ছোৱালী মানে কি আৰু, মোক ছোৱালী কোনো নালাগে, মোক লাগিলে তোমাকে লাগিব। ভণ্টিক নালাগে নহয়, মই এনেকুৱা টাইপ নহয়। মই মানে যাক সঁচাকৈ মনৰ পৰা ভাল পাওঁ, মই তাইকে ভাল পাওঁ। পিছে এতিয়া কি কৰিবা, কপালততো নাই। এইটো পিছে হাজবেণ্ড ক'ত আছে? লগতে আছে ন? ঘৰতে আছে। যদি প্ৰব্লেম নাই দিব পাৰিবা নেকি? So guys, এতিয়া আৰু বহুত খাতৰা বেয়াকে প্ৰেংক কৰি আছো। হেল্ল' ভাই কি খবৰ? মই তাইৰ ফ্ৰেণ্ডে কৈ আছো, একেলগে কলেজত পঢ়িছিলো। মানে এটা কথা কি জানানে, তোমাক মই বহুত বেয়া পাইছো। কিয় বা মানে কি, তাইক মই আগতে কলেজ লাইফত বহুবাৰ মানে প্ৰপ'জ কৰিলো, কিন্তু এবাৰো একচেপ্ট নকৰিলা। লাষ্টত তুমি তাইক বিয়া কৰাই লৈ গ'লা। কিন্তু মই ক'লা না তুমি বগা, সেইকাৰণে চাগে তাই মোক ভাল নাপালে। আচ্ছা। মানে কি কথা, মানে বহুত মই সদায় ৰাতি হলে কান্দো। তাইৰ কথা কিমান মনত পৰে। আগতে সৰুতে একেলগে লুকা ভাকু খেলিছিলো কলেজত,
স্কুল লাইফত বালিগৰ খেলিছিলা খেলিছিলোঁ বহুত তাকেতো তথাপিতো নহ'ল আৰু নহ'ল মই এতিয়া লাইন মাৰিব পাৰিম নে দাদা এতিয়া লাইন মাৰবা ইনকে দিয়া নহয় বাৰু তুমি আহিবাচোন বাৰু চাই লওঁ তোমাৰো কি আছে কেপাচিটি হ'ব মই কাজিয়া কৰিব নাযাওঁ মই তাইক সঁচাই অন্তৰৰ পৰা ভাল পাওঁ তুমি যদি এতিয়াও বিয়া কৰাইছা তথাপি তাইক মই এতিয়াও ভাল পাওঁ হয় নেকি ঠিকে আছে তেতিয়াহ'লে আৰু মোৰ একো চিন্তা নাই গতিকে এটা ভাল ছোৱালী চালেই হ'ল ছোৱালী মানে আমাৰ আছে বাইদেউ কোন আছে আমাৰ বাইদেউ আছে বাইদেউ ভালনে ভাল ধুনীয়া সেইটোৱেইটো কিন্তু বাকী পিছে মোৰ ব্ৰইলাৰৰ ফাৰ্মো আছে নতুন বিজনেছত লাগিলে মোক ক'লে হ'ল তাতে কি কৰা মই এতিয়া ব্ৰইলাৰৰ ফাৰ্ম আছে আগতে চাকৰি কৰিছিলোঁ তাৰ পৰা খেদা খালোঁ খেদা খাই কিনে এতিয়া ব্ৰইলাৰৰ ফাৰ্ম এখন দিলোঁ আৰু বিয়া চিয়াত যেতিয়া মানে মানুহৰ ভাত খোৱা হয় ন তাতে পাতবোৰ পেলাওঁ হ'ব কথা নাই এটা ব্ৰইলাৰত 100 মান টকাতে দি দিম আৰু যাতে তাইক মই ভাল পাওঁ ভাল পোৱাৰ কাৰণেতো চব মানুহে 7টা নদীত যে সাগৰ পাৰ কৰি যদি যাব পাৰে মই 100 টকাত কিয় দিব নোৱাৰোঁ ব্ৰইলাৰৰ এতিয়াতো খোফটো নাই নহয় মানে আছে কিন্তু মানে চেনিটাইজাৰ কৰি কিনে অলপ ভালকৈ পঠাব লাগিব দামটো অলপ বেছি হয় মানে তুমি কিন্তু কথাটো মোৰ লগত ভালকৈ পাতা নাই অলপমান মানে খঙত পাতি আছা इसीलिए समझ रहे हो ना পাখিৰ তলত লুকাই থকা বস্তুখিনি ন আচ্ছা হ'ব বাৰু মই কাটি কিনে পঠাই দিম যদি পাৰা চাবাচোন 3 পিস মান তিনটা ডেইলি লাগব আৰু মোক এটা দোকান এখনো খুলছো নহয় গম পালো মইতো যাম তাইক মই চবৰে আগত প্ৰপ'জ দিম বুলি ভাবিছোঁ এবাৰ আগৰ ষ্টাইলত হ'ব একো নাই তুমি খালি এই ব্ৰইলাৰৰ বস্তুকেইটা লৈ আহিবা ব্ৰইলাৰৰ বস্তুকেইটা ন পিছে তাই আছে না কাষত আছে শুনি আছে এতিয়া তোমাৰ কথা শুনি আছে তাইক মই এটা কথাই কওঁ তাইক আগতে মই মৰমতে পুপুলু বুলি মাতিছিলোঁ কি বোলো পুপুলু পুপুলো পুপুলু বা বেলেগ নাম তুমি তাইক জোকাইছিলোঁ তাই যেতিয়া কলেজত স্কুল লাইফত যেতিয়া বেনি গাঁঠি গৈছিল তাইৰ বেনিকেইটা টানিছিলোঁ মই হয় নেকি এতিয়া তাইৰ কাৰণে মনত পৰে এতিয়াও সেইদিন ধৰি মোক মানে বহুতে প্ৰপ'জ দিলে কিন্তু মই একচেপ্ট নকৰিলোঁ মই এটা কথা কওঁ যে মই তাইক ভাল পাওঁ তাইক মই বিয়া কৰাই এদিন আনিমেই মোক পুপুলুক লাগে বুকুলু নহয় মোৰ নামটো বিশাল নাই মোক পাত্তাই দিয়া নাছিল নালাগে বেলেগ ছোৱালী মোক একদমেই নালাগে তুমি তাইৰ পৰা চাইড হৈ যোৱা মই তাইক আনিম চাইড হৈ গ'লে মই কালি যাওঁ আনো ইমান কেতিয়া চম্ভালিবতো মোৰ কেপাচিটিটো নাই বৰ্তমান আছো এই ভিটামিন খুৱাই দিলা ডাঙৰ হৈ গ'ল এই ভিটামিন খোৱা বন্ধ কৰি দিলা কমি গ'ল সেইকাৰণে তুমি চিন্তা নকৰা তুমি যিহেতু ব্ৰইলাৰ চম্ভালিছা ছোৱালীও পাৰবা সেইটো হয় নেকি পিছে মই যাম ন এই হেৰি এখন লৈবা তাত আমি কিবা এচি বাঞ্চান এখন লৈবা ট্ৰাক এখন আচ্ছা এনেকুৱা এখন লৈবা ঠিক আছে বাৰু ঘৰৰ মানুহ না ঠিক আছে নিম বাকী দাদা মই বিশালে গৈ আছিলোঁ ৰঙিয়াৰ পৰা প্ৰেংক কৰি আছিলোঁ অলপ আচ্ছা মই ফেইল আৰু নে কি আচ্ছা মানে বেয়া নাপালে হ'ল মানে একো যাতে আগতে কোৱা নাই ডাইৰেক্ট যাতে ফোনটো কৰি তেনেকুৱা টাইপ কৰি দিলোঁ
লাই বেয়া লাগো মই নৰ্মেলি এনেকে প্ৰেংক কলৰ নিচিনাকে কথা পাতো কোনোবা ছাবস্ক্ৰাইবাৰ আহিলে মোক কোনোবাই ফোন কৰিলে মই কান্দো প্ৰথমতে এটা হাত পাগলা হৈ যায় কিয় কান্দে ঠিকে আছে পিছে লগ পাম মানে মঙলদৈত দোকানখন দিছে মই যাম কেতিয়াবা আহিবা আহিবা আৰু ইয়াৰ পিছালৰ চেনেলটো আপোনালোকে চাব লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ দাদা থেংক ইউ তো বাকী ভাল ন আপোনালোকৰ আছো দিয়া আছো আহিবা যাম যাম দাদা নিশ্চয় যাম পিছে বৌ বাই বাই দিলে হ'ল পুলু বাই বাই পুপুলু বাই বাই ঠিক আছে দাদা বাই থেংক ইউ যাম থেংক ইউ চ' গাইজ দেখছে না মানে প্ৰেংক কলটো কৰি কিনে মানে ভাল লাগিল দাদা অলপ চলপ গমেই পাইছিল কিন্তু মানে সিমানতে গম পাব দিয়া নাই মানে দাদাই মানুহটো এনেকুৱা হ'ল বোলো নমস্কাৰ দাদা যোনটো মানুহ আছে তেখেত মানে একদম চবৰে লগত ফ্ৰী চবৰে লগত মানে যেনেকৈ তেনেকৈ প্ৰেংক কৰা টাইপতে বা একদম হাই লেভেলেৰে কথা পাতে আজি কথা পাতিলোঁ একো স্ক্ৰিপ্টেড নহয় ডাইৰেক্ট ফোন মাৰিছোঁ যে এনেকুৱা তেনেকুৱা কথা যি মুখত আহিছে সেই বকি গৈছোঁ গাইজ একো নাজানো কি কৈছোঁ মই ইমান লিখিত যে মাৰি আছোঁ যি বেপাৰ খাই আছে মোৰ ইফালে লিখিত ক'ব পৰা নাই ক'ব পাৰছোঁ কি হৈছে নাজানো এতিয়া সেইকাৰণে কথিত মাৰি দিছোঁ গাইজ এই ব্লগটো বোলে প্ৰেংকটো এইখিনিলৈকে আছিল যদি চাই ভাল পালে লাইক কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা নতুন ধামাকাদাৰ প্ৰেংক ভিডিঅ' বা ব্লগ ভিডিঅ' যিয়ে নহওক লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই বোলো নমস্কাৰ